like, comment, share, and subscribe. কৰিব এয়া কঠিয়া মাজতে বিহু নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ টাইটেল আৰু থাম্বনেইল দেখি হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক এটা সুন্দৰ কমেণ্ট কৰিবলৈ নাপাহৰিব যাতে আপোনালোকৰ এই সুন্দৰ কমেণ্টৰ জৰিয়তে মই উৎসাহ পাওঁ এনেধৰণৰ ভিডিঅ'বোৰ বনাবলৈ লগতে বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনালোঁ সকলোলৈ বন্ধু জীৱনত দুজন বন্ধু লাগে এজন কৃষ্ণৰ দৰে যিয়ে নিজৰ বন্ধুৰ জয় নিশ্চিত কৰে আৰু আনজন কৰ্ণৰ দৰে বন্ধুৰ পৰাজয় নিশ্চিত বুলি গম পায়ো কেতিয়াও এৰি নিদিয়ে এবিধ পিঠা বনাবৰ কাৰণে লৈছোঁ তাৰ কাৰণে বস্তুখিনি লাগিব আমাক চুজি মৌ চেনি পিঠাগুড়ি অলপমান নিমখ ঘি লৈছোঁ আৰু গাখীৰ লৈছোঁ এতিয়া আমি গোটেইখিনি মিক্স কৰিম মিক্স কৰিবৰ কাৰণে বাতি এটাত লৈছোঁ চুজিখিনি তাৰপিছত ল'ম পিঠাগুড়িখিনি সোৱাদ অনুসৰি চেনি লৈছোঁ চেনিখিনি দি দিলোঁ অলপমান নিমখ লৈছোঁ যিহেতু নিমখৰ সোৱাদটো অকণমান চেনিত নিমখটো দিলে ভাল লাগে অলপমান ঘি ল'ম অলপমান মৌ দি দিছোঁ এতিয়া পানীৰ লগতো আপোনালোকে মোহাৰিব পাৰে মই গাখীৰ দি দিছোঁ ফাৰ্ষ্টতে যিমান গাখীৰ দি দিছোঁ জোখমতে অলপমান পানী দিম বেছি নিদিওঁ এনেকৈ দি দিব এনে দেখিছেনে 20 মিনিট ৰখাৰ পিছত ধুনীয়াকৈ ফুলি গ'ল চুজিখিনি মই ইয়াত দিম অলপমান ইনো খোৱা চ'ডা দিলে হ'ব ইনো অলপ দি দিছোঁ মই ফুলিবৰ কাৰণে গোটেইটো দিয়া নাই এইটো ইনো ব্লু কালাৰ নহ'লে গ্ৰীণ কালাৰটো দিব নহ'লে এইকেইটাটো ফ্লেভাৰ থাকে কেইটা ফ্লেভাৰ নাথাকে সেইকাৰণে এই দুটা দিব মই ঘি অলপ খানি লৈছোঁ ইয়াতে অলপ বাকি পেলাই যাতে তলটোত লাগি নধৰে এতিয়া মই এইখিনি গোটেইখিনিতে এটা এটাকৈ দি ল'ম বেছি নিদিব ফুলি আহিব যিহেতু সেইটো কাৰণে অলপমান দিব অলপমান মই ড্ৰাই ফ্ৰুটছ দি দিম মই এলমণ্ড কাজু আৰু কিচমিচ কাটি থৈ দিছিলোঁ অলপমান দি দিম বেছি নিদিওঁ এইটো মোৰ ৰেডি হৈ গ'ল চাওকচোন এতিয়া মই এই যোনটো চচ দিম তাতে অলপমান পানী দি দিছোঁ যাতে ইডলিকেইটা ডুবি নাযায় ভাপতহে যিহেতু হ'ব সেইটো কাৰণে পানীটো দি দিছোঁ তাতে ষ্টেণ্ডডাল ভৰাই দিলোঁ চাওকচোন কিমান ধুনীয়াকৈ সিজি যাব ওলাই যাব দেখিছেনে গৰম উঠি আছে গৰম চাওক কিমান সহজ পদ্ধতিৰে কিমান জলদি বনাব পৰা এটা বস্তু কিমান ধুনীয়াকৈ ফুলি আহিছে চাওকচোন খাব চাওক এৰুৱাই হৈ গ'ল গোটেইখিনি কিমান ধুনীয়া লাগিছে চাওকচোন দেখিয়ে খাওঁ লাগি গৈছে হয়নে নাই এয়া দেখিছেনে পথাৰত ছাঁ দিব ওলালোঁ পিঠা যে বনাইছিলোঁ পথাৰৰ কাৰণে বনাইছিলোঁ বলকচোন আপোনালোকক লৈ যাওঁ আমাৰ গোসানী কলৈ আহিলোঁ গোসানীজনী কলৈ আহিলোঁ এনেকৈ কৈ দিয়া হাই ভালকৈ কৈ দিয়া হাই চুমা এটা দি দিয়া অঁ এনেকৈ দিয়া কৈ দিয়া অঁ পথাৰত আহি আছোঁ চাওকচোন বৰষুণ ধৰিছে বিৰাট বেছিকৈ ইয়া মা গৈ আছে পথাৰত ছাঁ লৈ বিৰাট বেছি বৰষুণ ধৰিছে এইটো বৰষুণত বাৰু ৰুবত পথাৰত থাকিব ভালেই এয়া দেখিছেনে পথাৰত কিমান পানী
এজাক বৰষুণতে পানী হৈ গ'ল। ইমান ধুনীয়াকৈ সেউজীয়া সেউজীয়া হৈ আছে, দেখিবই ভাল লাগিছে। এইয়া আমাৰ পথাৰত মাটি ৰুই আছে, তাতে ছাঁ দিব আহিছোঁ। আজিয়ে পৰিলোঁ হয় অ', বিৰাট পিছল হৈ আছে আলিবোৰ। পথাৰতো কথা পাতিব নোৱাৰে, দেখিছে? পথাৰতো ফোন লৈ কথা পাতি আছে। ফোন লৈ ষ্টাইল দেখিছে পথাৰত। ধুনীয়া ধুনীয়া পিঠা বনাই আনিছোঁ। পিঠা কেনেকুৱা লাগিছে ক'ব খাই পেলাই। কি গাই আছে? গুণ দিয়ক, বিহু এটা গাই দিয়ক। হোৱাই কি কৈছে বা, দিয়ক বিহু এটা গাই দিয়ক। খাই ক'ব কিন্তু কেনেকুৱা লাগিছে। ধুনীয়া লাগিছে। দিছোঁ, বনাই আনিছিলোঁ যে পিঠা, খাই চাওক, কওক কেনেকুৱা হৈছে। ধুনীয়া হৈছেনে? এতিয়া খাই লওক। বিহু বিহু নাচিব লাগিব, এতিয়া খাই লওক। আজি বতৰটোত মাটি ৰুই কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ৰ'দো নাই, বৰষুণো নাই। হা? হেমন্ত নাপাব নহয়, পাবও পাৰে। ভালে লাগে। এতিয়া বিহু এটা নাচি দিব দেই, গোটেইকেইজনীয়ে চাহ খাই লওক বাৰু। বিহু এটা গাওক, নাচক আকৌ, নাচক আকৌ। এয়া কঠীয়াৰ মাজতে বিহু। তাৰপা নাচি দিয়ক আকৌ। বহুত কামৰ মাজতে ৰং ধেমালি কৰি কাম কৰিব লাগে, হয়নে নহয়? তেতিয়াহে ৰং ধেমালি কৰি ক লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ভালকে কওক, ক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি দিয়ে আজিলৈ বাই বাই।